তুমি যদি মনৰ পৰা মই আৰু আমি শব্দ দুটা আঁতৰ কৰিব পাৰা তেতিয়া তুমি অহংভাৱ বিলোপ কৰিব পাৰিবা আৰু তেতিয়াহে তুমি সুখ শান্তি লভিব পাৰিবা। জীৱনটো এক কঠিনতম পৰীক্ষা। বহুতে উত্তীৰ্ণ হ'ব নোৱাৰে কাৰণ তেওঁলোকে আনক নকল কৰাৰ চেষ্টা কৰে। তেওঁলোকে এইটো ভাবি নাচায় যে প্ৰত্যেকৰে প্ৰশ্ন কাকত বেলেগ বেলেগ। ডাঙৰ ডাঙৰ সপোন দেখিবা, কঠোৰ পৰিশ্ৰম কৰিবা, চকু কাণ খোলা ৰাখিবা আৰু সৎ মানুহৰ সংগত থাকিবা। যদি তুমি শক্তিশালী হ'ব খোজা, অকলে যুঁজিবলৈ শিকা।